আহকচোন শ্বৰ্টকাটতে আলু চাট কেনেকৈ বনাব পাৰি এবাৰ চাই লওঁ। আলুখিনি সৰু সৰুকৈ কুটি ল'লোঁ আৰু তাক ভালকৈ ধুই ল'লোঁ। বইল পানীত আলুখিনি দি দিম, যিহেতু সি বইল হ'ব লাগিব। বহুতে বহুত কিছু দিব পাৰে, কিন্তু মই চিম্পলকৈ বনাম কাৰণে মই কম পৰিমাণৰ বস্তুতেই মই বনাম। কোনোবাই বহুত কিছু দিবও পাৰে। গেছটো বঢ়াই কিনে ঢাকনখন লগাই দিলোঁ, সি কাৰণ বইল হ'ব লাগিব। আহকচোন বইল হৈছেনে চাই লওঁ। আলুখিনি অলপমান সিজিবলৈ বাকী আছে, তাৰে কাৰণে আকৌ ঢাকনখন লগাই দিলোঁ। আলুখিনি সিজে মানে বাকী ৰেডি কৰি ল'লোঁ। জলকীয়াখিনি মিহি মিহিকৈ কুটি ল'লোঁ আৰু কেঁচা পিঁয়াজখিনি কুটি ল'লোঁ। বিকাজী ভুজিয়া 2 পেকেট ৰেডি কৰি লৈছোঁ। আহকচোন পানীটো বনাই লওঁ। তাৰে কাৰণত মই ইয়াতে দিছোঁ আমৰ বাকলিৰে বনোৱা গুড়ি অলপমান, যিটো এইটো খাবলৈ বহুত টেষ্টি হয় আৰু বহুত ভাল হয়। আৰু ক'লা নিমখ অলপমান, যিহেতু ক'লা নিমখে আমাক হজম কৰে, সেইটোৰ কাৰণে মই ক'লা নিমখে ব্যৱহাৰ কৰোঁ। আৰু জলকীয়া গুড়ি অলপমান দি দিলোঁ, যিহেতু অলপ জ্বলা জ্বলা হ'ব পানীটো। তাৰপাছত লেবুখিনি সৰু সৰুকৈ কুটি ল'ম। লেবুখিনি সৰু সৰুকৈ কুটি কিনে এনেকৈ মই চেপি ল'লোঁ। যিহেতু ডাঙৰকৈ কাটি ল'লে চেপিবলৈ কষ্ট হয়, এইটো কাৰণে সৰু সৰুকৈ কুটিলে ভালকৈ চেপিব পাৰে। এইখিনি লেবু মোৰ ভালকৈ গোটেইখিনি চেপি ল'লোঁ। মোৰ টেঙা পানীটো ৰেডি। ইয়াতে অলপমান পানী মিহলাই কিনে অলপমান ঘুটি ল'লোঁ, যিহেতু বাকীখিনি মিক্স হ'ব লাগিব। পানীখিনি মোৰ ৰেডি। আহকচোন বাকীখিনি কৰি লওঁ। আলুখিনি যিহেতু মোৰ হৈ গ'ল, সৰু সৰুকৈ কুটি এখন প্লেটত তাৰ ওপৰত মই পিঁয়াজখিনি দি দিলোঁ আৰু কেঁচা জলকীয়াখিনিও মই দি ল'লোঁ। কাৰণ আমাৰ জলকীয়া কমকৈ খোৱা পৰে, সেইকাৰণে কম পৰিমাণে জলকীয়া দিলোঁ। অলপমান সোৱাদ অনুযায়ী নিমখ দি দিলোঁ, জলকীয়া গুড়ি অলপমান দি দিলোঁ, আমৰ বাকলি দি বনোৱা পেষ্ট অলপমান দি দিলোঁ। তাৰ ওপৰত চিলি চচ অলপমান ঢালি দিলোঁ। তাৰ ওপৰত মই টেঙা পানীখিনি দি দিলোঁ। আলু চাটটো দেখিয়েই জিভৰ পানী আহি পৰিছে। খাওঁলে যে আৰু কিমান টেষ্টি হ'ব নহয় জানোতে। তাৰ ওপৰত অলপমান ভুজিয়া দি দিলোঁ। মোৰ আলু চাট ৰেডি। আলু চাটখিনি খাই মই বহুত ভাল পাওঁ। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন দেই।